Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 9 পৰিমিতি চেপ্টাৰৰ পৰা অনুশীলনী 9 এৰ পৰা। তো বলক ভিডিওটো আৰম্ভ কৰো। তো ইয়াতে 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা যোগবোৰ সেন্টিমিটাৰত দিয়া আছে। তো 1 নম্বৰ চেপ্টাৰটো ইয়াতে চোৱা। তো ইয়াতে এটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে। আমি কি জানো ত্ৰিভুজৰ চতুৰ্ভুজৰ পৰিসীমা ত্ৰিভুজৰ পৰিসীমাৰ নিয়মটো হল যে তিনিটা বাহুৰ যোগফল। ঠিক আছে, ইয়াতে তিনিটা বাহুৰ যোগ দিয়া আছে। এই তিনিটা বাহুৰ যোগফলক আমি ত্ৰিভুজটোৰ পৰিসীমা বুলি কম। ঠিক আছে, আৰু ইয়াতে চোৱা এইটো 2 দিয়া আছে, ইয়াতে 4 দিয়া আছে, ইয়াতে 5 দিয়া আছে। কি কৈছে ইয়াতে কৈ দিছে যে গোটেইবিলাকৰ এককবোৰ আছে সেন্টিমিটাৰত। ঠিক আছে, ইয়াতে একৰ একটো চোৱা প্ৰথমত এটা কি দিয়া আছে চিত্ৰ দিয়া আছে, চিত্ৰটো ইয়াৰ পৰা চাই লব পাৰো। তো ইয়াতে প্ৰথম এককটো দিয়া আছে 2 সেন্টিমিটাৰ। ঠিক আছে, আৰু দিয়া আছে 4 সেন্টিমিটাৰ, আৰু দিয়া আছে 5 সেন্টিমিটাৰ। হল, আমাক কি কৈছে এই ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব দিছে। তো এতেকে আমি লিখিম ত্ৰিভুজৰ পৰিসীমা। ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল? তিনিটা বাহুৰ যোগফল। তিনিটা বাহুৰ যোগফল। তো তিনিটা বাহুৰ ভিতৰত কিটা আছে 2 সেন্টিমিটাৰ আছে, আৰু এটা আছে 4 সেন্টিমিটাৰ, আৰু এটা আছে 5 সেন্টিমিটাৰ। ঠিক আছে, গোটেইখিনিৰ একক সেন্টিমিটাৰ, তো এটা সেন্টিমিটাৰ লিখিছো। বুজি পাইছো? এতিয়া গোটেইখিনি যোগ কৰি দিয়া 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6। 6 আৰু 5 যোগ কৰিলে 11। তো 11 সেন্টিমিটাৰ। এতেকে ত্ৰিভুজটোৰ পৰিসীমা হল 11 সেন্টিমিটাৰ। এতিয়া মই গোটেইখিনি নকৰো। ইয়াতে চোৱা 2 নম্বৰটো কি কৈছে? প্ৰথমত 3 সেন্টিমিটাৰ দিয়া আছে, 5 সেন্টিমিটাৰ দিয়া আছে, 7.5 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ। এই গোটেইখিনিক তুমি যদি যোগ কৰি দিয়া যিমান আহিব সিমানেই হ'ব ইয়াৰ এনসাৰ। এতিয়া 2 নম্বৰটো কেৱল মই 1 নম্বৰত 3 সেন্টিমিটাৰ দিয়া আছে, আৰু এটা দিয়া আছে 4 সেন্টিমিটাৰ, আৰু দিয়া আছে 5 সেন্টিমিটাৰ, আৰু দিয়া আছে 7.5 সেন্টিমিটাৰ। তো এইখিনি গোটেইখিনি কি কৰিব লাগে? যোগ কৰিব লাগে। তো এইটো 4টা আছে মানে চতুৰ্ভুজৰ পৰিসীমা। চতুৰ্ভুজৰ পৰিসীমা হ'ব 4 এই গোটেইখিনি বাহুৰ যোগফল। তো ইয়াতে গোটেইখিনি লিখি দিয়া 4 5 3 4 5 প্লাস 7.5 গোটেইখিনি একক সেন্টিমিটাৰত সেন্টিমিটাৰ। এতিয়া গোটেইখিনি যোগ কৰি দিয়া 3 আৰু 4 7, 7 আৰু 5 12, 12 আৰু 7 কিমান হ'ব 19, 12 আৰু 7 19 হ'ব। তো 19 পইণ্ট এই যোনটা 5 আছে এইটো বহাই দিয়া 19.5 সেন্টিমিটাৰ। এইটো হ'ব ইয়াৰ এনসাৰ। এতিয়া চোৱা এইটো আয়তৰ ক্ষেত্ৰত কৈছে। তোমালোকে এইটো এনেকেও কৰিব পাৰো, গোটেইখিনি যোগ কৰি দিবা 7 3 7 3 যোগ কৰি দিলেও হৈ যাব, নহলে 2 ইনটু দিক যোগ প্ৰস্থ কৰি দিলেও হৈ যাব। ঠিক আছে, তাৰ পিছত 4 নম্বৰটো কি কৰিবা? এইটো 5টা বাহুৰ দিয়া আছে, 1 2 3 4 5টা। তো এতিয়া কি কৰিবা? এই গোটেইখিনি যোগ কৰি দিবা, হৈ যাব ইয়াৰ এনসাৰ। ঠিক আছে, তাৰ পিছত চোৱা 5 নম্বৰ চিত্ৰটো দিয়া আছে। এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু। তোমালোকে কি কৰিবা? এই গোটেইখিনিক যোগ কৰি দিবা 1 যোগ 3 যোগ 3 যোগ 1 যোগ 3 যোগ 3 যোগ 1 যোগ 3 যোগ 3 যোগ 1 যোগ 3 যোগ 3 যোগ। তো গোটেইখিনিক যোগ কৰিলে যিমান আহিব সিমানেই হ'ব এই চিত্ৰটোৰ পৰিসীমা। 6 নম্বৰটো চোৱা। 6 নম্বৰটো একেই দিয়া আছে। 6 নম্বৰটো দিয়া আছে এই গোটেইখিনি যে আছে 4 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এণ্ড 2 সেন্টিমিটাৰ। এই গোটেইখিনিক যোগ কৰিলে যিমান হ'ব সিমানেই হ'ব এই চিত্ৰটোৰ পৰিসীমা। ঠিক আছে, এতিয়া মই কৰিম ইয়াতে 2 নম্বৰত যিখিনি গণিত দিয়া আছে। তোমালোকে চোৱা 2 নম্বৰ কোৱেশ্চনটোত দিয়া আছে 2 নম্বৰ কোৱেশ্চনটোত দিয়া আছে ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে, পৰিসীমা উলিওৱা। এতিয়া আমাৰ ইয়াতে ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া আছে। আমাক কি কৈছে? এই ত্ৰিভুজৰ পৰিসীমা উলিয়াব লাগে। এতিয়া 1 নম্বৰটো চোৱা। 1 নম্বৰটো দিয়া আছে 7 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 4.6 সেন্টিমিটাৰ। ঠিক আছে,
2ৰ 1 নম্বৰ তোমালোকে এনেকৈ দিয়া আছে বুলিও লিখি ল'ব পাৰো দিয়া আছে ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ প্ৰথমত দিয়া আছে এটা 7 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 6 সেন্টিমিটাৰ আৰু এটা আছে 4.6 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই তিনিটাৰ মাপ যেহেতু দিয়া আছে এটাকে আমি লিখিম যে যেহেতু তিনিটা দিয়া আছে এটাকে আমি লিখিম যে ত্ৰিভুজৰ পৰিসীমা আমাক যেহেতু ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে ত্ৰিভুজৰ পৰিসীমা সমান সমান লিখিবা যে তিনিটা বাহুৰ যোগফল এনেকে লিখি ল'ব পাৰো তিনিটা বাহুৰ সমষ্টি নাইবা যোগফল হৈ গ'ল এতিয়া তিনিটা বাহুৰ মাপ বহাই দিয়া এটা আছে 7 সেন্টিমিটাৰ প্লাস 6 সেন্টিমিটাৰ আৰু আছে 4.6 সেন্টিমিটাৰ সমান সমান এতিয়া গোটেইখিনি যোগ কৰি দিবা 7 আৰু 6 কিমান হ'ব 13 আৰু 4ত কিমান হ'ব 17 এতিয়া এতে 17 লিখাৰ ওপৰত যেটো পয়েন্টৰ আগত পয়েন্টৰ পিছত কি আছে 6 বহাই দিয়া তো এইটো হ'ব ইয়াৰ आंसर এতেকে ত্ৰিভুজৰ পৰিসীমা ওলাল কিমান 17.6 সেন্টিমিটাৰ এতিয়া সব 2 নম্বৰ গণিতটো দিয়া আছে 2 নম্বৰটো দিয়া আছে 15 মিলিমিটাৰ 2.3 সেন্টিমিটাৰ আৰু 18 মিলিমিটাৰ দিয়া আছে 15 মিলিমিটাৰ আৰু 2.3 সেন্টিমিটাৰ আৰু দিয়া আছে 18 মিলিমিটাৰ হৈ গ'ল তো এইটো যেহেতু দুটা আছে মিলিমিটাৰত এইটোও মিলিমিটাৰত আছে এইটোও মিলিমিটাৰত আছে কেৱল এইটো সেন্টিমিটাৰত আছে এইটো যদি যেহেতু বেলেগ বেলেগ থাকিলে নহব আমাৰ কি এককখিনি একে কৰিব লাগে তেতিয়া আমি এইটো যোনটা 2.3 সেন্টিমিটাৰ আছে এইটোকো মিলিমিটাৰত বনাম আমি কি জানো যে 10 মিলিমিটাৰ সমান সমান 1 সেন্টিমিটাৰ ঠিক আছে তো 2.3 সেন্টিমিটাৰত হ'ব কেৱল দশমিকটো উঠাই দিবা 23 মিলিমিটাৰ হ'ব ঠিক আছে এতিয়া গোটেইখিনি যোগ কৰি দিয়া ত্ৰিভুজৰ পৰিসীমা সমান সমান তিনিটা বাহুৰ মই ইয়াতে এতিয়া সমষ্টি লিখিলো আগত লিখিছিলো যোগফল এতিয়া সমষ্টি লিখি দিলো ঠিক আছে এতিয়া যোগ কৰি দিয়া এটা আছে 15 মিলিমিটাৰ যোগ 23 মিলিমিটাৰ যোগ 18 মিলিমিটাৰ যোগ কৰিলে কিমান হ'ব যোগ কৰি দিয়া সাইডত যোগ কৰিব পাৰো এটা আছে 15 আৰু এটা আছে 23 আৰু এটা আছে 18 8 আৰু 5 আৰু 3 8 8 আৰু 8 16 16 6 হাতৰ 1 1 2 3 আৰু 1 4 আৰু 7 1 5 কিমান পাইছো 56 মিলিমিটাৰ এটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে 3 নম্বৰটো দিয়া আছে এটা আছে 4 মিটাৰ আৰু দিয়া আছে 2 মিটাৰ 50 সেন্টিমিটাৰ আৰু দিয়া আছে 3 মিটাৰ এতিয়া ইয়াতে এইখিনিক মই এনেকে তাৰ মানে দিয়া আছে ইমান সেন্টিমিটাৰ ঠিক আছে এই সেন্টিমিটাৰটো যেতিয়া মই মিটাৰত লিখিম যেতিয়া সেন্টিমিটাৰ 2 মিটাৰ আৰু ইমান সেন্টিমিটাৰ আছে যদি মিটাৰত লিখিব খুজো তেনেহলে কিন্তু নহব তো গটেখিনি ইয়াতে যদি মই সেন্টিমিটাৰ নহলে এনেকে লিখিব পাৰো যে এইটো সৰি 2 মিটাৰ আৰু 50 সেন্টিমিটাৰ তাৰ মানে এইখিনি এনেকে লিখো কেৱল 2.5 মিটাৰ বুলি লিখিব পাৰো ঠিক আছে তো এতিয়া এনেকে লিখি দিম মই 3 নম্বৰ
দিয়া আছে বুলি প্ৰথমত আছিল 4 মিটাৰ আৰু দিয়া আছে 2 মিটাৰ 50 সেন্টিমিটার, 3 মিটার। ঠিক আছে, এতিয়া এইটুক মই এনেকে লিখিব পাৰো 2.5 মিটাৰ বুলি লিখিব পাৰো। সলিউশন তো ত্ৰিভুজৰ পৰিসীমা সমান সমান তিনিটা বাহুৰ যোগফল বা সমষ্টি। তো তিনিটা বাহু লিখি দিয়া, এটা আছে 4 মিটাৰ যোগ 2.5 মিটাৰ যোগ 3 মিটাৰ। যোগ কৰিলে কিমান হ'ব? 4 আৰু 2.5 আৰু 3, 4 আৰু 3 7, 7 আৰু 2 9.5 মিটাৰ। যদি সেন্টিমিটাৰত লিখিবা তেনেহলে গোটেইখিনি লিখিব পাৰিবা। ঠিক আছে, এইটো হল ইয়াৰ আনসাৰ। এতিয়া চোৱা তাৰ নেক্সট গণিতটো। এতিয়া চোৱা 3 নম্বৰৰ গণিতখিনি। আৰু 3 নম্বৰৰ গণিতখিনি আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি ল'বা আৰু কাষত থকা বেল আইকনটো টিপি ল'বা। আৰু যদি গণিতখিনি ভাল লাগে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিবা। তো এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে চতুৰ্ভুজৰ বাহু চাৰিটাৰ মাপ দিয়া আছে, পৰিসীমা উলিয়াব লাগে। তো এতিয়া চতুৰ্ভুজৰ ক্ষেত্ৰতো একেই বস্তু হ'ব। আগত আছিল তিনিটা বাহুৰ যোগফল, এতিয়া হ'ব চাৰিটা বাহুৰ যোগফল। ঠিক আছে, এতিয়া 3 নম্বৰ। প্ৰথমত 3ৰ 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে। প্ৰথমত দিয়া আছে 13 সেন্টিমিটাৰ, 15 সেন্টিমিটাৰ, 9 সেন্টিমিটাৰ, 12 সেন্টিমিটাৰ। তো এইটো চতুৰ্ভুজ বুলি এনেকেও ধৰি ল'ব পাৰো, যেনিবা এইটো এটা চতুৰ্ভুজে দিয়া আছে। ঠিক আছে, এইটো এটা চতুৰ্ভুজ ধৰি লোৱা। এইটো আছে 9 সেন্টিমিটাৰ, এইটো আছে 12 সেন্টিমিটাৰ, এইটো আছে 13 সেন্টিমিটাৰ, এইটো আছে 15 সেন্টিমিটাৰ। তো এই চতুৰ্ভুজৰ পৰিসীমা উলিয়াব লাগে। ঠিক আছে, তো মই ফাৰ্ষ্টতে চিত্ৰটো কৈছিলো যে গোটেইখিনি কেৱল যোগ উলিয়াব লাগে। এতিয়া সলিউশন চতুৰ্ভুজৰ পৰিসীমা। তো চতুৰ্ভুজৰ পৰিসীমা হ'ব চাৰিটা বাহুৰ যোগফল। চাৰিটা বাহু মানে গোটেইখিনি বাহুৰ যোগফল। ঠিক আছে, তোমালোকে এনেকেও লিখিব পাৰো, নহলে লিখিব পাৰো যে চাৰিটা বাহুৰ যোগফল। তো প্ৰথমটো আছে 13 সেন্টিমিটাৰ যোগ 15 সেন্টিমিটাৰ যোগ 9 সেন্টিমিটাৰ যোগ 12 সেন্টিমিটাৰ। এতিয়া গোটেইখিনি যোগ বহাই দিয়া, যোগ কৰি দিয়া। তো 13 প্লাস 15 প্লাস 12 প্লাস 9 যোগ কৰি দিয়া। 5 3 8 2 10 9 19 19 9 হাতৰ 1 1 আৰু 1 1 3 আৰু 1 4। তো কিমান হল? 49 সেন্টিমিটাৰ। এইটো হ'ব চতুৰ্ভুজৰ পৰিসীমা। তাৰপিছত 2 নম্বৰটো দিয়া আছে 1.5 মিটাৰ, 1.3 মিটাৰ, 1.3 মিটাৰ, 2.1 মিটাৰ, 2.1 মিটাৰ, 1.9 মিটাৰ, 1.9 মিটাৰ। ঠিক আছে, তো এইটো হ'ব সলিউশন চতুৰ্ভুজৰ পৰিসীমা সমান সমান চাৰিটা বাহুৰ যোগফল।
তো ইয়াতে চাৰিটা বাহুৰ যোগফল বহাই দিয়া 1.5 মিটাৰ প্লাস 1.3 মিটাৰ প্লাস 2.1 মিটাৰ প্লাস 1.9 মিটাৰ ঠিক আছে এতিয়া গোটেইখিনি যোগ কৰি দিয়া যোগ কৰিবলৈ হলে 15 13 21 19 গোটেইখিনি আগত যোগ কৰিলা তাৰ পিছত মই কৈ আছো বাকিখিনি 5 3 8 1 কিমান 9 9 আর 9 18 18 8 18 1 1 1 2 2 4 1 5 আৰু 1 6 এতিয়া গোটেইখিনিৰে কি একগৰ পিছে পিছে দশমিক আছিল তো এইটোৰ একগৰ পিছত মানে ইয়াতে দশমিক বহাই দিয়া তো এনসার কিমান আহিল 6.8 মিটাৰ এটো হ'ব ইয়াৰ এনসার ঠিক আছে এতিয়া সোয়া 4 নম্বৰটো দিয়া আছে এটা ত্ৰিভুজৰ পৰিসীমা 17 সেন্টিমিটাৰ ইয়াৰ দুটা বাহুৰ মাপ 6 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হলে তৃতীয় বাহুটোৰ মাপ কিমান হ'ব ঠিক আছে এতিয়া সোয়া 4 নম্বৰ তো প্ৰথমত দিয়া আছে বুলি লিখি লোৱা দিয়া আছে ত্ৰিভুজৰ পৰিসীমা আগত লিখিলো মই পিছত বুজাই আছো ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 17 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ তিনিটা বাহু থাকে এটা বাহু A বুলি ধৰিছো আৰু এটা বাহু B বুলি ধৰিছো আৰু এটা বাহু C বুলি ধৰিছো তো ধৰি লোৱা A বাহুৰ মাপ কিমান দিয়া আছে 6 সেন্টিমিটাৰ আৰু B বাহু ধৰি লোৱা B বাহু দিয়া আছে 5 সেন্টিমিটাৰ আমাক C বাহু তোমালোকৰ বুজোৱাৰ কাৰণে মই এনেকে লিখিছো C বাহুটো আমাক উলিয়াব লাগে ঠিক আছে এতেকে লিখিম ত্ৰিভুজৰ পৰিসীমা সমান সমান তিনিটা বাহুৰ যোগফল এতিয়া বাহু তিনিটা কি কি ধৰিছো মই A plus B plus C ধৰিছিলো ঠিক আছে এতিয়া ত্ৰিভুজৰ পৰিসীমা দিয়া আছে কিমান 17 সেন্টিমিটাৰ সমান সমান A বাহু কিমান আছিল 6 সেন্টিমিটাৰ প্লাস B বাহু কিমান আছিল 5 সেন্টিমিটাৰ কিন্তু C বাহু দিয়া নাই তো C বাহুটো C থাকিব দে C টো আমি উলিয়াম ঠিক আছে এতিয়া 17 সেন্টিমিটাৰ সমান সমান 5 আৰু 6 টো যোগ কৰি দিয়া 5 আৰু 6 যোগ কৰিলে কিমান হ'ব 11 সেন্টিমিটাৰ প্লাস C এতিয়া এটা বস্তু তোমালোকে শিকিছা যে এই সমান সমানৰ এইফালে যি সংখ্যা আছে যদি মই সেইফালে লৈ আহো প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব তাৰ মানে এতিয়া সোয়া 17 সেন্টিমিটাৰ এটো ইয়াতে প্লাস হৈ আছে এইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব মাইনাস 11 সেন্টিমিটাৰ সমান সমান C2 থাকিল আমাক C2 হে উলিয়াব লাগে 17 ৰ পৰা 11 বাদ দিলে কিমান থাকিব 7 ৰ পৰা 1 গলে 6 1 ৰ পৰা 1 গলে 0 লিখিব নালাগে তো 7 6 সেন্টিমিটাৰ C2 উলিয়াই গল এতেকে আমি লিখিব পাৰো যে তৃতীয় বাহুটোৰ মাপ মানে C ইজিক্যাল টু কিমান পাইছো 6 সেন্টিমিটাৰ বুজি পাইছো আকৌ এবাৰ চাই লোৱা দিয়া আছে এইখিনি ত্ৰিভুজৰ পৰিসীমা দিয়া আছিল এইখিনি আৰু A বাহুটো মই ধৰি লৈছো 6 আৰু B বাহুটো আছিল 5 এতিয়া C বাহুটো আমাক উলিয়াব লাগে মানে তৃতীয় বাহুটো উলিয়াব লাগে তো এটাকে ত্ৰিভুজৰ পৰিসীমা সমান সমান A plus B plus C আমি জানো যে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল উলিয়াব লাগে তো ত্ৰিভুজৰ পৰিসীমাৰ মান দিয়া আছে 17 সেন্টিমিটাৰ আৰু A দিয়া আছিল B দিয়া আছিল C2 উলিয়াব লাগে ক্যালকুলেশন কৰি তৃতীয় বাহুটোৰ মাপ আমি কিমান পাইছো 6 সেন্টিমিটাৰ পাইছো ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো 5 নম্বৰটো চোৱা 5 নম্বৰটো দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 42 মিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব ইয়াৰ আগতে মই যিমান কৰিছো কেৱল যে কৈছো যে তিনিটা বাহুৰ যোগফল সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ফৰ্মুলাটো অলপ হ'ব বেলেগ ঠিক আছে বেলেগ কি বস্তু হ'ব যে ফৰ্মুলাটো হ'ব যে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান সমান 3 ইনটু এটা বাহুৰ মাপ ঠিক আছে নাইবা
3 into এটা বাহুৰ মাপে লিখিলে হ'ব মানে ডাইৰেক্ট আৰু গোটেইখিনি আৰু লিখিব নালাগে যে 3 into এটা বাহুৰ মাপ তো আমাক উলিয়াব লাগে এটা বাহুৰ মাপ আমাক এটোৱে কৈছিল না যে বা 3 into প্ৰতিটো বাহুৰ দিক লিখিব পাৰো এতিয়া 5 নম্বৰ চোৱা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছিল 42 মিটাৰ প্ৰতিটো বাহুৰ দিক উলিয়াব লাগে প্ৰতিটো বাহুৰ দিক উলিয়াব লাগে কিমান হয় আমি কি জানো লিখিবা যে আমি জানো যে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান সমান 3 into প্ৰতিটো বাহুৰ দিক প্ৰতিটো বাহুৰ দিক ঠিক আছে এতিয়া ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে কিমান 42 মিটাৰ আৰু 3 into প্ৰতিটো বাহুৰ দিক উলিয়াব লাগে ঠিক আছে ইয়াতে লিখা যে বাহুৰ দিক এতিয়া 42 মিটাৰ 3 টো ইয়াতে পূৰণ হৈ আছে আৰু এটা বস্তু জানিলে যদি পূৰণ থাকে ইফালে আহিলে হৰণ হ'ব আৰু যদি হৰণ থাকে ইফালে আহিলে পূৰণ হ'ব তো 3 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব 3 ঠিক আছে ইয়াতে বাহুৰ দিক 3 টো ইয়াৰ লগত কিমান বাৰ হৰণ যাব 3 4 ৰ লগত প্ৰথমত একবাৰ যাব থাকিল কিমান 1 12 3 4 লগত 12 লগত 3 4 গুণ 12 তো ইমান মিটাৰ হল বাহুৰ দিক এতেকে লিখিব পাৰো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দিক হ'ব কিমান পাইছো মই 14 মিটাৰ ঠিক আছে বুজি পাইছো তো আজিৰ ভিডিঅ'ত এইখিনি থাকক মই নেক্সট ভিডিঅ'ত 6 ৰ পৰা আৰম্ভ কৰি দিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি লবা ধন্যবাদ